नमस्कार गुड आफ्टरनून এটা 12:12 হল আজি হল 10 তাৰিখ আজি এটা চেপন যাবলৈ ওলাইছো ডিউটি ফুড ডেলিভাৰী কৰো ডেলিভাৰী বয় আৰু স্কুটি কালি বেয়া হৈ গৈছিলে আজি বনাই আনিলো 350 টকা গল কাৰ্পেটা সফা কৰিলো কালি প্লাগ এটা লগাইছিলে প্লাগটো কাম নিদিলে এটো ঘূৰাই দিব লাগিব এটো কি প্লাগ দিলে জানো এটো ডুপ্লিকেট প্লাগ বুলি ক'লে দোকানতে কালি লগাই দিছিলে হেদি এই প্লাগটো লগালে স্টাৰ্ট নহয় আকৌ আজি বেলেগ প্লাগ এটা লগালো তাৰপিছত স্টাৰ্ট হ'ল তাৰপিছত তেল ভৰালো 450 টকা বেঙেনা গ'ল আজি আৰু ৰাস্তা ঠিক নাই হোৱা কাৰণে থৈ গৈছো এতিয়া উঠি যায় ধুনীয়াকৈ এটা একেছতে উঠে আগতে এনেকৈ কৰি থৈলে মানে চাবিটো দি অন কৰিছিলে ষ্টাৰ্টটো বন্ধ হৈ যায় মানে এক্সেল পকাই থাকিব লাগিব ভং এইটো লাইন দিছে পানী वाटर सप्लाई लाइन काली फुटिले आमार घरे कानेक्शन एतियाले दिया नाइ निदिया जानो एटा घरे कानेक्शन दिसे देखते আৰু এটো আমাৰ লেলা মহৈ আলি এফালে বেক সাইডে গলে নৱালি পায় ফ্ৰন্ট সাইডে গলে মটাফা দিনেলি আৰু এটা কামলে যাও আৰু এটো আমাৰ কৰঙা গাঁৱলে যায় মেইন গাঁওখন নাম হল আমাৰ কৰঙা গাঁও মানে নামঘৰ কয় কিন্তু আমি এড্ৰেছত হয় জাপিহাজা দেওনধাই বা পাইজাত লিখো এনেতো আগতে আমাৰ পাইজাতত আছিল আমি হেতকলে জাপিহাজিয়া কয় জাপিহাজিয়ালে যোৱা আগে হলা এনে আমাৰ 2 নং কৰঙা গাঁও আৰু আমাৰ ঘৰ দদৌ ঢুকাইছিল বুলি কৈছিল এই কৰে জয়ন্ত দাইকে কৈছে ফালিছে কামৰ কাৰণে এখন জেগা মুকলি কৰিছে এইটো আমাৰ খাদাটোত पिज़्ज़ा नहीं सुजुकी मारुति सुजुकी कंपनी तो बहुत दिन चल আছে पिज़्ज़ा का আৰু এই যিগৰাকী মানুহ এক্টিং দেখিছে না সেই মানুহগৰাকী কাহিনীটো আপোনালোকক কৈ আছো কাহিনীটো কি হ'ল কাহিনীটো এনেকুৱা হ'ল আগতে ল'ৰা জীয়েক দুজনী আছিলে ল'ৰাটো সৰুতে নাটকত সোমালে গদাপানী ক্ষেত্ৰত আৰু কিবা কিবি তাৰপিছত জীয়েক দুজনী বডি বিল্ডাৰ কৰিছিলে লোহা চহা দাঙিছিলে তাৰপিছত বিয়া হ'ল দুইজনী মাক অকলীয়া হৈ গ'ল হৈ যোৱাৰ পিছত তাৰপিছত ল'ৰাটো নাটকত থাকে তাৰপিছত ঘৰলৈও নহা হ'ল তাৰপিছত সেই ঘৰত নাথাকি মাকজনী অকলে থাকি অলপ পাগলী টাইপৰ হৈ থাকিলে তাৰপিছত পাগলী টাইপৰ হ'ল আৰু তাৰমানে মাইণ্ডটো কিবা হৈ থাকিলে এতিয়া ঘৰত অকলে থাকে মাক আৰু পুতেকটো বেলেগৰ ঘৰত থাকে মাকৰ লগত মাকক বজাৰ চজাৰ কৰি দিয়ে কিন্তু হেৰি হয় আৰু কিন্তু লগত নাথাকে কিন্তু আপডাল ভালকৈ কাহিনী লগত থকা ঠিক হ'লহেঁতেন বুলি ভাবিছিলোঁ তাকে মানুহে যিমান অকলীয়া হ'লে মাকজন লগত থকাখিনি ভাল হ'ল এতিয়া বাপেকো নাই এতিয়া ল'ৰা এটা জীয়েকহেঁতেও নাহে মাক কেনেকুৱা পাগলী মাকে য'ত ত'ত ঘূৰি ফুৰে এনে পিয়াঙনি বুলি কয় মানুহে পিয়াঙনি বুলি ক'লে চবেই চিনি পায় এইটো আমাৰ তাৰ 2 কিলোমিটাৰমানৰ দূৰত আছে হ'লেও আমাৰ ঘৰত জিঅ' টাৱাৰত এনেকুৱা শ্ল' আপোনাৰ 100 কেবি উঠে 100 কেবি চলে আৰু এখন আমাৰ বৰবুৱা ষ্ট'ৰ মানে ঘৰ ফটোখন ফেমাছ হৈছিলে বিশালৰ ঘৰ কয় ধুনীয়াকৈ ফেমাছ হৈছিলে এই ৰাস্তাডোখৰ ব্লক এটা কেলে দিলে মানে বাঁহতল হয় নাই এই পকা ৰাস্তাখন বেয়া হৈ যায় আৰু এইটো হ'ল 3 নং পাইজাত গাঁও পঞ্চায়ত আপোনাৰ পাইজাত পঞ্চায়ত পৰে পইচা নহ'লেও জীয়াই থাকে আজিকালি পইচা নহ'লে এক মুহূৰ্ত জীয়াই থাকিবলৈ দিগদাৰ আছে আপুনি খাবলৈ কোনো এনেই ফ্ৰীকৈ নিদিয়ে ধৰক
চাউল কিনিব লাগিব, দাইল, মিঠাতেল কিমান দাম আজিকালি। মিঠাতেলৰ 220 টকা লিটাৰ, চাউলৰ কেজি 40 টকা। শাক পাচলিটো দূৰে কথা, মেইন সেইকেইটা। আলুটো 15-18 টকা থাকে। আৰু এইটো হ'ল মটকা তিনিআলিয়াত আজি মঙলবাৰ বজাৰ কৰিছিলে। বেপাৰীখন চেপনত যাব এতিয়া। আৰু এইটো SBI আমাৰ ব্ৰাঞ্চ। আৰু এইটো হলগুৰি নামঘৰটো এণ্ড কৰিবলৈ শেষ নহ'ল, মানে ইয়াত দেখিলে গহপুৰ 10% আছিলে, ওলাই আহিছিলোঁ, খতম 10%। অফ হৈ থাকিলে হলগুৰি সেই যিডোখৰকে ভিডিঅ'টো শেষ হৈছে সেইডোখৰত। তাৰপিছত এতিয়া দিনটো ভাত পানী গা চা ধুই ইয়াতে ৰুমতে আছোঁ। এতিয়া ডেলিভাৰ এটা আহিছে দিবলৈ, দি থৈ আহোগৈ। এই অলপ থানাখনৰ আগত, চেপন থানাৰ আগত। আৰু গাড়ী চাড়ীবিলাক আহি আছে পূৰা। আৰু স্কুটি ঠিক কৰিলোঁ, এতিয়া হয় নাই কেছতে। অথনিৰ পৰাটো ঘৰৰ পৰা আহোঁতেই দিয়া, এতিয়া হয় নাই। কেছতে হৈছে, প্ৰব্লেম নাই। আৰু এতিয়া ডেলিভাৰীটো দি থৈ আহোগৈ। চিকেন ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাই ৰাইচ থালি দিছিলে আৰু ৰোল এটা দিছিলে, দি থৈ আহোঁ। 220 টকা হয় বিলটো। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব। আৰু আহিবলগীয়া দিনত নতুন নতুন ভাল ব্লগ আহি আছে। গৈ আছোঁ টাৱাং চিৰিজ, টাৱাং চিৰিজ হ'ব আপোনাৰ 1 মাহৰ পিছত গৈ আছোঁ।